ডিফু চহৰৰ মাজমজিয়াৰ মাননীয় শ্ৰীযুত জনিংকি কাঠাৰ ডাঙৰীয়াৰ ঘৰত আজি তেখেতৰ পৰা আমি আগন্তুক অহাকালি যি লোকসভা নিৰ্বাচনৰ ভোট গণনা হ'বলৈ গৈ আছে আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে। এই মুহূৰ্তত আমি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ মনৰ দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে লোকসভা নিৰ্বাচনৰ যোৱা 18 এপ্ৰিল তাৰিখত কাৰ্বি আংলং জিলাত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। সেই সংঘাতত অহাকালি পুৱা 8 বজাৰ পৰা ৰাজ্যৰ 51টা ভোট কেন্দ্ৰত ভোট গণনা চলিব। তাৰ মাজৰে কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰৰ ডিফু গভ কলেজত ভোট গণনা চলিব পুৱা 8 বজাৰ পৰা। সেই সংঘাতত আমি APHLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স দলৰ হৈ মাননীয় শ্ৰীযুত জনিংকি কাঠাৰ ডাঙৰীয়াই নিজকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে এই লোকসভা নিৰ্বাচনত। সেই সংঘাতত আমি তেখেতৰ ফালৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। আহকচোন তেখেতৰ মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিছোঁ। অহাকালি ভোট গণনা হ'ব, এতিয়া আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে। কালি যি ভোট গণনা হ'বলৈ গৈ আছে সেই সংঘাতত আপুনি দুই এষাৰ কওক। আপোনাৰ যি দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নিজকে, আমাৰ কাৰ্বি আংলংবাসী ৰাইজৰ বাবে বা যদিহে আপুনি জিকিবলৈ বা শাসনত আহিবলৈ পায়, আপুনি যদি হ'বলৈ পায় আগন্তুক লোকসভা নিৰ্বাচনত আপুনি যদি জিকিবলৈ পাৰে বা শাসনত বহিবলৈ পায়, আপোনাৰ কি হ'ব? আপুনি কি আশা প্ৰকাশ কৰিব? মই প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া কথাটো হৈছে যে আমি 6 শিডিউলটো ভালকৈ ইমপ্লিমেণ্ট কৰিব লাগে বুলি পেলাই হাইকোৰ্টৰ পৰা অৰ্ডাৰ লৈ আনিলোঁ। ল' বনাব লাগে বুলি ইলেকশ্যন পাতা আৰু ভোটাৰ লিষ্ট বনোৱা ল'টো বনাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিলে 6 শিডিউলৰ মতে। কিন্তু আমাৰ বিজেপি চৰকাৰে এই কাউন্সিলটো শাসন কৰিছে বৰ্তমান তেওঁলোকে নকৰিলে। সেইকাৰণে এটা কাৰণটো সেইটো কাৰণতে আমি ইলেকশ্যনটো কণ্টেষ্ট কৰিবলগীয়া হৈছে। MPৰ পৰা আৰম্ভ কৰি MLAও কৰিম আৰু MSCও কৰিম। কাউন্সিল ইলেকশ্যনো আমি কৰিব লাগিব, কাৰণ ইলেকশ্যনটো নিজিকিলে আমাৰ ডেম'ক্ৰেটিক ছিষ্টেমত আমি একো কৰিব নোৱাৰোঁ, এইটো কৰিব নিদিয়ে আৰু কৰিব নোৱাৰে। আৰু এটা কথাটো হৈছে যে যিটো কংগ্ৰেছ চৰকাৰ বা স্পেচিয়েলি এতিয়া বৰ্তমান বিজেপি চৰকাৰে যিটো ষ্টেপ লৈছে যে CAB গোটেই অসমটো বাংলাদেশ বনাবলৈ বিচাৰিছে, আৰু বংগসেনাই যিটো ষ্টেপ লৈছে যে তেওঁলোকে নৰ্থ ইষ্ট গোটেইখিনিটো বংগভূমি তাৰমানে বংগসেনাৰ লেণ্ড হ'ব লাগে, বেংগলী লেণ্ড হ'ব লাগে বুলি পেলাই এটা ষ্টেপ লৈছে আৰু জোৰকৈ ষ্টেপ লৈছে। সেইটো এগেইনষ্টতে আমি ফাইট কৰিবলগীয়া হৈছে। আৰু আমি যদি কণ্টেষ্ট নকৰোঁ তেতিয়াহ'লে আমাৰ এই নেশ্যনেল পাৰ্টিসকলে তেওঁলোকে একো চিন্তা নকৰে। তেওঁলোকক আমি আশা কৰি থাকিলে লাভ নহ'ব। এইটো বুলি দেখিহে আমি ইলেকশ্যনটো কণ্টেষ্ট কৰিছোঁ, আৰু যদি জিকোঁ তেতিয়াহ'লে সেইটো কামহে আমি কৰিম। ছাৰ, যিহেতু প্ৰাৰ্থী শ্ৰীযুত হৰণ সিং ডাঙৰীয়াই ইস্তাহাৰত ইতিমধ্যে প্ৰকাশ কৰিছে যে আমি যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আমি CAB আৰু UCC আমি ইমপ্লিমেণ্ট কৰিম। সেইটো সংক্ৰান্তত ছাৰ আপুনি কি ক'ব বিচাৰে? সেইটো একেবাৰে ডেঞ্জাৰাছ কথা নহয় জানো? এইটো CAB যদি ইমপ্লিমেণ্ট কৰে আৰু সেইটো কমন চিভিল কোড যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে আমাৰ একো আইডেণ্টিটি নাথাকিব, আৰু আমাৰ মাটিও ইয়াত আমাৰ মাটি নাথাকিব। আমি ইয়াত ছাৰ্ভেণ্ট হিচাপে থাকিব লাগিব। এইটো আমিহে মাইনৰিটি, কিবা এটা ফৰেইনাৰ্ছ নিচিনাহে হ'ব। তেওঁলোকে আচল চিটিজেনছ বুলিহে ক'ব, আমাকতো ফৰেইনাৰ্ছ বুলিহে ট্ৰিট কৰিব, আমাক ব্যৱহাৰ কৰিব, যেনেকৈ ত্ৰিপুৰাত চলি আছে। সেইটো হ'লেতো আমাৰ অকল কাৰ্বি বুলি কথা নহয়, গোটেই নৰ্থ ইষ্টটোহে আমাৰ প্ৰব্লেম হ'ব। এতিয়া এই ক্ষেত্ৰত আপুনি যিহেতুকে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সত আপুনি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যোৱা
যোৱা নিৰ্বাচনত এতিয়া অহাকালি যিটো নিৰ্বাচন এই ভোট গণনা ফলাফল ঘোষণা কৰিবলৈ ওলাইছে নিৰ্বাচনী বিষয়াসকলে সেই সময়ত আপোনাৰ মনৰ যিখিনি ভাৱ আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আপুনি আগন্তুক যি আপোনাৰ দিল্লীৰ লোকসভাৰ শাসনৰ গাদীত যি সাংসদ বহিব যিগৰাকী সাংসদ বহিবলৈ সক্ষম হ'ব তেখেতৰ প্ৰতি আপোনাৰ ফালৰ পৰা কিবা ক'ব লগা আছে নেকি? ঈশ্বৰে যদি মোক জিকিবলৈ দিয়ে তেতিয়াহ'লে যিটো মই অলৰেডি ক'লোঁ এই CAB বিৰুদ্ধে ইউনিফৰ্ম চিভিল কোডৰ বিৰুদ্ধে আৰু যিটো বংগসেনা বংগভূমি বনাবলৈ বিৰুদ্ধে আমি কৰিম এইটো সাংসদত এইটো ভালকৈ আমি ফাইট কৰিম আৰু সেইবিলাকতো আমি হ'ব নিদিওঁ। এই ক্ষেত্ৰত আপুনি আগন্তুক যি আপোনাৰ দিল্লীৰ লোকসভাৰ শাসনৰ গাদীত যি সাংসদ বহিব যিগৰাকী সাংসদ বহিবলৈ সক্ষম হ'ব তেখেতৰ প্ৰতি আপোনাৰ ফালৰ পৰা কিবা ক'ব লগা আছে নেকি? ঈশ্বৰে যদি মোক জিকিবলৈ দিয়ে তেতিয়াহ'লে যিটো মই অলৰেডি ক'লোঁ এই CAB বিৰুদ্ধে ইউনিফৰ্ম চিভিল কোডৰ বিৰুদ্ধে আৰু যিটো বংগসেনা বংগভূমি বনাবলৈ বিৰুদ্ধে আমি কৰিম এইটো সাংসদত এইটো ভালকৈ আমি ফাইট কৰিম আৰু সেইবিলাকতো আমি হ'ব নিদিওঁ। আৰম্ভ কৰি MLAও কৰিম আৰু MSCও কৰিম, কাউন্সিল ইলেকশ্যনো আমি কৰিব লাগিব কাৰণ ইলেকশ্যনটো নিজিকিলে আমাৰ ডেম'ক্ৰেটিক ছিষ্টেমত আমি একো কৰিব নোৱাৰোঁ, এইটো কৰিব নিদিয়ে আৰু কৰিব নোৱাৰে। আৰু এটা কথাটো হৈছে যে যিটো কংগ্ৰেছ চৰকাৰ বা স্পেচিয়েলি এতিয়া বৰ্তমান BJP চৰকাৰে যিটো ষ্টেপ লৈছে যে CAB গোটেই অসমটো বাংলাদেশ বনাবলৈ বিচাৰিছে আৰু বংগসেনাই যিটো ষ্টেপ লৈছে যে তেওঁলোকে নৰ্থ ইষ্ট গোটেইখিনিটো বংগভূমি মানে বংগসেনাৰ লেণ্ড হ'ব লাগে, বেংগলী লেণ্ড হ'ব লাগে বুলি পেলাই এটা ষ্টেপ লৈছে আৰু জোৰকৈ ষ্টেপ লৈছে। সেইটো এগেইনষ্টতে আমি ফাইট কৰিবলগীয়া হৈছে আৰু আমি যদি কণ্টেষ্ট নকৰোঁ তেতিয়াহ'লে আমাৰ এই নেশ্যনেল পাৰ্টিসকলে তেওঁলোকে একো চিন্তা নকৰে। তেওঁলোকক আমি আশা কৰি থাকিলে লাভ নহ'ব, এইটো বুলি দেখিহে আমি ইলেকশ্যনটো কণ্টেষ্ট কৰিছোঁ আৰু যদি জিকোঁ তেতিয়াহ'লে সেইটো কামহে আমি কৰিম। ছাৰ, যিহেতু প্ৰাৰ্থী শ্ৰীযুত হৰণ সিং বেদামৰীয়া ইস্তাহাৰত ইতিমধ্যে প্ৰকাশ কৰিছে যে আমি যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আমি CAB আৰু UCC আমি ইমপ্লিমেণ্ট কৰিম, সেই ধৰণত ছাৰ আপুনি কি ক'ব বিচাৰে? সেইটো একেবাৰে ডেঞ্জাৰাছ কথা নহয় জানো? এইটো CAB যদি ইমপ্লিমেণ্ট কৰে আৰু সেইটো কমন চিভিল কোড যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে আমাৰ একো আইডেণ্টিটি নাথাকিব আৰু আমাৰ মাটিও ইয়াত আমাৰ মাটি নাথাকিব, আমি ইয়াত ছাৰ্ভেণ্ট হিচাপে থাকিব লাগিব। এইটো আমিহে মাইনৰিটি, কিবা এটা ফৰেইনাৰ্ছ নিচিনাহে হ'ব, তেওঁলোকে আচল চিটিজেনছ বুলিহে ক'ব, আমাকতো ফৰেইনাৰ্ছ বুলিহে ট্ৰিট কৰিব, আমাক ব্যৱহাৰ কৰিব যেনেকৈ ত্ৰিপুৰাত চলি আছে। সেইটো হ'লেতো আমাৰ অকল কাৰ্বি বুলি কথা নহয়, গোটেই নৰ্থ ইষ্টটোহে আমাৰ প্ৰব্লেম হ'ব। আমাৰ নিউজ 24 কাৰ্বি আংলং ৰাইজৰ বহুতখিনি কথা জানিবলৈ দিলে। তেখেতৰ যিখিনি মনৰ ভাৱ ইতিমধ্যে কাৰ্বি আংলংবাসী ৰাইজে আগৰ পৰাই জানে, তেখেতক চিনি পাই ভালদৰে জানে। তেখেতক কেৱল কাৰ্বি আংলংবাসী ৰাইজে নহয়, তেখেতক অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাইজে তেখেতক ভালকৈ চিনি পায়। তেখেতে সমাজৰ বাবে বিভিন্ন কাম কৰি আহিছে। কেৱল তেখেতৰ এটাই আবেদন যে তেখেতে যিহেতুকে নিজকে নিৰ্দলীয় দলৰ প্ৰাৰ্থিত্ব হৈ যি দলটো অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স এক নিৰ্দলীয় দল, এই নিৰ্দলীয় দলৰ প্ৰাৰ্থিত্ব হিচাপে তেখেতে নিজকে আগবঢ়াইছিলে। অহাকালি আৰু কেইঘণ্টামান পিছতেই ভোট গণনা ফলাফল ঘোষণা কৰা হ'ব। সেই ফলাফলত তেখেতে নিজকে আশা প্ৰকাশ কৰিছে এগৰাকী বা ঈশ্বৰৰ আশীৰ্বাদ তেখেতে যদি নিশ্চয় লাভ কৰিব বুলি আমি আশা কৰিছোঁ। ঈশ্বৰৰ আশীৰ্বাদ তেখেতে নিশ্চয় পাব বুলি আশা কৰিছোঁ। ৰাইজৰ ফালৰ পৰা সঁহাৰি পাব বুলিও আশা কৰিছোঁ। তেখেতে যদি শাসনত আহিবলৈ সক্ষম হয় তেখেতে
কাৰ্বি আংলংবাসী ৰাইজৰ বাবে বা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ বাবে বা অসমৰ বাবে তেখেতে নিশ্চয় অলপ হ'লেও এই স্থানীয় খিলঞ্জীয়া বাসিন্দাসকলৰ বাবে তেখেতে কিবা এটা নিশ্চয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন চন্দন তেৰাঙৰ সৈতে মই পংকজ ডেকা, নিউজ 24 কাৰ্বি আংলং।